নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আপোনাৰ মাজত উপস্থিত হৈছোঁ আৰু আজিৰ টপিকটো হৈছে কৰোনা ভাইৰাছ। বৰ্তমান সময়ত আমি জানো যে বৰ্তমান সময়ত গোটেই বিশ্বকে ধৰি সকলো ঠাইতে বৰ্তমান কৰোনা ভাইৰাছৰ আতংক দেখিবলৈ পোৱা গৈছে। কিন্তু এই কৰোনা ভাইৰাছবিধৰ নাম কৰোনা কেনেকৈ হ'ল, কেনেকৈ ইয়াক নামটো দিয়া হ'ল, এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলো তথ্য জানিব চেষ্টা কৰিম। গতিকে আহক আমি দেৰি নকৰি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আহক আমি জানো যে বিশ্বত এটা সংস্থা আছে যাৰ নাম WHO আৰু যিয়ে স্বাস্থ্যৰ যিকোনো বস্তু তেওঁলোকে নিৰীক্ষণ কৰি থাকে। কৰোনা ভাইৰাছৰ যিটো নাম, সেই নামটো বিশ্বৰ স্বাস্থ্য সংস্থাই দিছিল, কিন্তু যিটো অৰিজিনেল নাম সেই নামটো হৈছে COVID-19, অৰ্থাৎ COতে কৰোনা, VIতে ভাইৰাছ আৰু ডিতে ডিজিজ আৰু 19টো হ'ল এই ভাইৰাছটোৰ উৎপত্তি হৈছিল 2019ত। গতিকে আপোনালোকে গম পালে কৰোনা ভাইৰাছৰ অৰিজিনেল নামটো। কিন্তু এই ভাইৰাছবিধৰ যিটো ভিতৰৰ অৰিজিনেল ভাইৰাছ, কৰোনা ভাইৰাছৰ অৰিজিনেল ভাইৰাছটো নাম বিশ্বৰ স্বাস্থ্য সংস্থাই ৰাখিছিল NCOV 2019। গতিকে আপোনালোকে গম পালে যে COVID-19ৰ ফুল অৰ্থটো যে মানে COতে হ'ল কৰোনা, VIতে ভাইৰাছ, ডিতে ডিজিজ অৰ্থাৎ কৰোনা ভাইৰাছ ডিজিজ, আৰু এই ভাইৰাছবিধৰ উৎপত্তি হৈছিল 2019 চনত। ছেকেণ্ড কথাটো হ'ল যে বিশ্বৰ স্বাস্থ্য সংস্থাই যেতিয়া এটা নতুন বেমাৰৰ সৃষ্টি হয় তেতিয়া তেওঁলোকে এটা নতুন নাম দিব লগা হয়। সেই নামটো দিয়াৰ আগত তেওঁলোকে বহুতো নিয়ম নীতি মানি চলিব লগা হয়। এতিয়া কথাটো হৈছে যে যেতিয়া বেমাৰটোৰ নাম দিয়া হয় তেতিয়া সেই নামটোত কোনো ধৰণৰ মানুহৰ নাম তাত জড়িত হ'ব নোৱাৰে। কোনো ধৰণৰ স্পেচিফিকেলি লোকেশ্যনৰ ওপৰত তেওঁলোকে সেই নামটো দিব নোৱাৰে। কোনো ধৰণৰ জীৱ জন্তুৰ ওপৰত তেওঁলোকে নামটো দিব নোৱাৰে, কাৰণ এদিন সেই বেমাৰটো সকলো মানুহৰে ভাল হৈ যাব হয়, কিন্তু সেই মানুহজন বা সেই স্পেচিফিকেলি থকা যিটো লোকেশ্যন আছে সেই লোকেশ্যনটো আৰু জীৱ জন্তুবোৰৰ ওপৰত মানুহৰ যি ইমেজ, সেই ইমেজটো নষ্ট হৈ যাব পাৰে। আৰু এইবিলাক নিয়ম নীতি তেওঁলোকে মানি চাইহে, সকলো চালি জাৰি চাই তেওঁলোকে সেই বেমাৰটোৰ নাম দিব পাৰে। আৰু এবাৰ সেই নামটো দিয়া হোৱাৰ পাছত WHOৰ এটা পাৰ্ট আছে আৰু সেই পাৰ্টটোৰ নাম ICD মিনছ ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ ডিজিজ, আৰু এই পাৰ্টটোৱে সেই নামটো চাইণ্টিফিকেলি সেই বেমাৰটোৰ লগত নামটো খাপ খাইছে নে নাই সকলো চালি জাৰি চাই, যদি সকলো ঠিকে থাকে তেতিয়া সেই নামটো জনতাৰ মাজত স্বীকৃত কৰি দিয়ে। গতিকে আপোনালোকে গম পালে যে আচলতে কৰোনা ভাইৰাছৰ নাম কেনেকৈ উৎপত্তি হৈছিল আৰু কেনেকৈ নাম এটা WHOই দিয়ে। গতিকে এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই ৰাখিব, যাতে আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা সকলোতকৈ আগত পাব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব। ধন্যবাদ। জয় হিন্দ।